হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভালে। মই আজি আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ নিশ্চয় ভাল পাব। উদ্দেশ্য হ'ল জীৱনৰ আবেগিক। অপেক্ষা এটা সৰু শব্দ যাৰ সৈতে জড়িত হৈ থাকে কিছুমান মানুহৰ বহুত মূল্যৱান অনুভূতি আৰু কষ্টদায়ক মুহূৰ্ত। যিমানেই হাঁহি ফূৰ্তিত নাথাকোঁ কিয়, কিছুমান কথা মনত পৰিলে মুখৰ শব্দ নোহোৱা হৈ যায়। আবেগ হ'ল মমৰ দৰে, কিছু সময় পিছত মুদি যায়, আৰু বিবেক হ'ল সূৰ্যৰ দৰে, যি কেতিয়াও মুদি নাযায়। সময়ে মানুহক সলনি নকৰে, আচলতে সময়ত মানুহৰ আচল চৰিত্ৰটো ওলাই পৰে। মধ্যবিত্ত ঘৰৰ ল'ৰাৰ পকেটত টকা নাথাকে, থাকে মাথা ভৰি টেনচন। দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়াৰ বজাৰত। যিয়ে ঢকা দিয়ে তেওঁ চতুৰ হ'ব পাৰে, কিন্তু যি ঢকা খায় তেওঁ বুৰ্বক নহয়, তেওঁ হ'ল বিশ্বাসী। অলপতে কান্দি পেলোৱা মানুহবোৰ সৰল মনৰ হয়, আৰু সেই সৰল মনৰ মানুহে জীৱনত কষ্টও বহুত পাব লগা হয়। মনে তাকেই পচন্দ কৰে যিয়ে ভাগ্যত নাথাকে। অবুজন মন মানুহৰ লগত সম্বন্ধ স্থাপন কৰাতকৈ জীৱনত অকলে থকা বহুত ভাল। তাক বেছি মনত পৰে যিয়ে গোটেই দিন মোৰ এবাৰো খবৰ নলয়। কান্দি নিজক প্ৰকাশ কৰাটো তেনেই সহজ, কিন্তু এটুকুৰা জুই বুকুত লৈ মুখত হাঁহি থকাটো বহুত কঠিন। পৃথিৱীত ভাল পোৱাৰ অধিকাৰ সকলোৰে আছে, কিন্তু পোৱাৰ অধিকাৰ নাই। ভাল পোৱাত সদায় দুজন ব্যক্তিহে সুখী হয়, তৃতীয়জন সদায় নিজৰ মাজতে মৰি মৰি জীয়াই থাকে। কোনে ৰাখে কাৰ খোজ নতুন পালে সকলো নিখোজ হয়। সকলো কথাৰ উত্তৰ কথাৰে দিয়া নাযায়, কিছুমান কথাৰ উত্তৰ মৌনতাৰেও দিয়া যায়। কেতিয়াবা এৰি দিয়াই সমাধান। যিয়েই ডাঙৰ হৈছোঁ, আনন্দবোৰ সিমানেই দূৰত হেৰাই গৈছে। স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়। অলপ দেৰিকৈ হ'লেও সকলোৱে কথাষাৰ বুজি পায়। বৰষুণ আৰু প্ৰেম একেই। বৰষুণত শৰীৰটো সেমেকে আৰু প্ৰেমত দুচকু সেমেকে। জীৱনত কষ্ট পালে দুখ নকৰিবা, কাৰণ কষ্টবোৰে আমাক শক্তিশালী আৰু সাহসী হ'বলৈ শিকায়। প্ৰয়োজনত মনত পেলোৱাজন অথবা প্ৰয়োজন শেষ হ'লে আঁতৰি যোৱাজন কোনো প্ৰকাৰে আপোন হ'ব নোৱাৰে। আপোন পৰ বুলি ক'বলৈ কোনো নাই। জীৱনত সকলো অস্থায়ী, আজি আছে কাইলৈ নাই। মানুহ ধনী হ'লে পাহৰি যায় তেওঁ যে এদিন দুখীয়া আছিল। শিক্ষক হ'লে পাহৰি যায় তেওঁ যে এদিন ছাত্ৰ আছিল। ধন্যবাদ, আজিলৈ ইমানতে। আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি ল'ব।